দেখুৱাব চেষ্টা কৰিম ধুনীয়া ধুনীয়া জেগা। আজি আমি ফুৰিব গৈ আছোঁ, মজা লাগিব আজি গৈ ন। আজি মজা লাগিব। আপুনি কিবা ক'ব নেকি? লৈ তুমি বৈ যোৱা, তোমাৰ বুকুতে যে কত যে সপোন। এতিয়া আছোঁ আমি 8 মাইল দলং, যিখন দলঙৰ আজি কাষৰতে এই আমাৰ কুন্দিল নদীয়ে এটা ডাঙৰ সমস্যা পেলাই দিছে, যিটো সমস্যা হ'ল আমাৰ ৰাস্তাটোৱে খহাই পেলাব বিচাৰিছে। এজন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আমি। হয়, নমস্কাৰ। হয় দাদা, এই যে পচন্দ সোঁত, এই নদীৰ সোঁত কেতিয়াৰ পৰা সৃষ্টি হ'ল? মানে এই নদীৰ গৰাখহনীয়াটো আৰম্ভ কেতিয়াৰ পৰা হ'ল? এইটো 3 দিনমান হৈছে চাগে, ময়ো ভালকৈ নাজানো। 3 দিনমান হৈছে আৰু মানে পানীটো বাঢ়িছে আৰু গৰা কৰিছে। হয়, আপুনি চাবলৈ আহিলেনে? আপোনাৰ ইয়াতে ঘৰ? মোৰ এই ওচৰতে ঘৰ, মানে বেছি ওচৰো নহয়। ইয়াৰ ওচৰ এলেকাবোৰ যথেষ্ট ক্ষয় ক্ষতি হৈছে চাগে? হৈছে, হয়। এই বহুতো হৈছে, মানে নদী পানীবিলাক ঘৰৰ ভিতৰত সোমাই গৈছে। হয়, মানে বহুত প্ৰব্লেম হৈছে, গৰু চৰুৰ কাৰণে বহুত প্ৰব্লেম হৈছে। আৰু এবাৰ দেখাবলৈ চেষ্টা কৰিছে। চাওক, নদীৰ পচন্দ সোঁত, এয়া ইমানেই সোঁত যাতে এই পচন্দ নতুন সোঁত এই মানুহ একেবাৰে উটুৱাই নিব। যথেষ্ট ক্ষয় ক্ষতি কৰিছে। এই দাদাৰ লগত আৰু এবাৰ কথা কৈছে। দাদা ৰ'বচোন। হয়, এই ইমান যে ক্ষয় ক্ষতি হৈছে, তাৰ ওপৰত চৰকাৰে কিবা সিদ্ধান্ত লৈছে নেকি এই নদী গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে? চৰকাৰে সিদ্ধান্ত লৈছে। হয়, কেনেধৰণৰ সিদ্ধান্ত লৈছে? এইফালে বহুতো মানে দেখিছে এইফালে। হয়, দেখাবলৈ চেষ্টা কৰিছোঁ, দৰ্শকক দেখালোঁ। বোলে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা লৈছে? চৰকাৰে বহুতো হাতত লৈছে। হয়, দেখালোঁ ইতিমধ্যে। এতিয়ালৈকে মানে বহুতো মানে চৰকাৰে পদক্ষেপ লৈছে আৰু। হয়, এই নদীৰ যিটো গৰাখহনীয়া সেইটো ৰোধ কৰিব পৰা সক্ষম হৈছে নে এতিয়ালৈকে? এতিয়ালৈকেতো ৰোধ কৰিব পৰা নাই, মানে যিমানটো পাৰে মানে চেষ্টা কৰি আছে। হয়, এই অহৰহ চেষ্টা চৰকাৰ চলি থাকিব। আৰু লগতে দেখিছে নদীৰ সোঁত কেনেকৈ পচন্দ সোঁত। হয় দাদা, আপুনি কিবা ক'ব বিচাৰে নেকি? নদীৰ কেনেধৰণে চৰকাৰে পদক্ষেপ লৈছে? হয়, এতিয়া মধ্যেতো কাম কৰি আছে, কাম লাগি আছে। হয় হয়, তাৰপিছত আৰু হয়, এই নদীৰ যি অতপালি কোনদিনাও নুগুচিবই। হয়, এইটো অসমৰ যিটো সমস্যা সেইটো সদায় থাকিবই। মানে যিটো পৰিস্থিতি আহিছে ন এতিয়া, হয়, মানে প্ৰতিটো বছৰতে এনেকুৱা এটা পৰিস্থিতি আহেই। হয়, যিটো অসমৰ এইটো ভয়াৱহ পৰিস্থিতি, যিটো বানপানী হয়, যেনেকৈ নদীৰ হাও সোঁতে গৈ আছে, পূৰা একদম সোঁত গৈ আছে। আপোনাৰ এইটো গৰু এটা উঠি গৈ আছে। হয়, সেইটো চাওক যেনেকৈ গৰু এটা উঠি গৈছে। কেমেৰা দেখাবলৈ চেষ্টা কৰিছোঁ। হয়, এইটো দেখিছে, এইটো গৰু এটা উঠি গৈছে। হয়, দেখিলোঁ দাদা, দেখিলে। হয়, এনেবোৰ মানে নষ্ট কৰিছে আৰু গৰু কিয় উঠি গৈছে। হয়, হাঁহিবলগীয়া কথা নহয়, এইটো আচলতে সঁচাকৈ গৰু এটা উঠি গৈছে। এৰানেপেৰা বৰষুণৰ ফলত এটা বিশেষ সমস্যাটো হয়েই, যিটো এটা ডাঙৰ সমস্যা হৈ আছে। সেই সমস্যাটো আজি দেখাবলৈ আপোনালোকক লৈ আহিছোঁ আমি। da 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 da